ফুৰাব নিব হয় সোণাৰীআটি জিলা নামঘৰ মাজুলী জিলা শাখা এতিয়া আমি গৈ আছোঁ এই কুঁহিয়াবাৰীৰ পৰা কুঁহিয়াবাৰীৰ পৰা তাঁতকো লগ পালোঁ ৰাস্তা দেখাই দিলে মানে তাতে ঘূৰি ঘূৰি তাতে ন আকৌ নিজৰ বোলে হেৰি ভকতো লগ পালোঁ অকণমান তাতে শিৱ ধৰিলোঁ ন হয় তেতিয়া মনটো অলপ ভাল লাগিছে আৰু এতিয়া ঘূৰিব পাৰে আৰু এতিয়া পাৰি আৰু এতিয়া লাহে 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 আমি সোণাৰীআটি যাই জিলা নামঘৰ পামগৈ ইয়াৰ আগতে কি পাম ইয়াৰ আগত ফুলনি নে ফুলবাৰী ফুলনি মানে বাগিচা মানে আজি মাজুলী জিলা শাখাত গৈ আমি কিছু জিলা অধিনায়ক আৰু কেন্দ্ৰীয় সদস্য সকলো আহিবা সমস্তক লগ পাই নিশ্চয় আনন্দিত হৈছোঁ আৰু লগতে আমি জিলা অধিনায়কৰ ঘৰলৈ এতিয়া গৈ আছোঁ তাৰ পৰা ওলাই গৈ আমি ধেমাজি জিলা আমি পাম তাতো আমি জিলা অধিনায়ক আৰু লগতে কিছু সেৱা বাহিনীৰ লগত আমি কিছু আলোচনা কৰিম বুলি আশা কৰিছোঁ আৰু লগতে তেখেতক কথা দিছোঁ আমি অধ্যহতে গৈ আছোঁ কৃষ্ণ মানে আপোনাৰ পূৰা সন্তুষ্ট ন সন্তুষ্ট আমি আগৰ পৰাই যে অনুভৱ কৰি আছিলোঁ মাজুলীবাসীক ফুৰিবলৈ যাম বুলি আশা আছিলোঁ কিন্তু অধ্যহতে আজি পৰ্যন্তলৈকে নিজ ইচ্ছাৰে যাব পৰা নাছিলে কিন্তু অতি বাক্য বুলি ক'ব লাগিব 92 অধিৱেশনৰ জৰিয়তে আমি মাজুলীবাসীলৈ ফুৰিবলৈ লগতে মাজুলীবাসীলৈ আহি আমি বহুত আনন্দিত হৈছোঁ বুলি আশা প্ৰকাশ কৰিছোঁ সিফালে সিটো চাইড উভতাকে গ'লে অঁ আৰু জিলা ফুৰিবলৈ যাব নহয় না এই বেক চাইডে যাব লাগে তোকে দেখা পাই ঘপকে জাগি গল বুকে শুই কেঁচা কলিজা এপাচি মৰম আছিলে যে হৈ তোকে দেখা পাই ঘপকে জাগি গল বুকে শুই হায় হায় কেনে লাগিল মোৰ বুজাও কেনেকৈ হায় কেনে লাগিল মোৰ বুজাও কেনেকৈ
নকৰো মই প্ৰথম তোলৈ আছিল এসোপামান ভয় এতিয়াতো তয়ো জানো কেৰেপে নকৰো মই হিয়াৰে জপনা খুলি হেৰো আলহী যৌৱন মুহা দেখাত ভুমুকি তই মাৰিলি মনতে গোপনে ৰাখিছ যতনে কোনেও নজনাকৈ কুকুৰা চলত বান্ধিছো মৰম নকৰিবি ভেদ নুবুজ যদি মনৰ কথাবোৰ জগাই পেলাম যে হায় গেজে কৰি যায় বুকুখনে বেং হায় গেজে কৰি যায় বুকুখনে বেং বাছি খাবা জাগি খুবা বুঢ়া লোকে কয় তাকে শুনি গহীন দিলো নুবুজিলি তই বাছি খাবা জাগি খুবা বুঢ়া লোকে কয় তাকে শুনি গহীন দিলো নুবুজিলি তই চালে দুচকুলে সকলো তই বুজিলি বুকুৰে মাজতে কিহৰে ধপধপনি মনতে গোপনে ৰাখিবি যতনে কোনেও নজনাকৈ ল'ৰালি কালত তোমালা লগত মনত আছে মোৰ মনৰ বাকচত সাঁচিছো যে তোক নকৰিবি দুখ